এইয়া খুৰীহঁতৰ ঘৰত থকা মানে সৰু পুখুৰীটো মেটেকা ফুলখিনি বহুত ধুনীয়া হৈ আছে, সেইটো কাৰণে ভাবিলে আপোনালোককো অকণমান দেখাওঁ। আৰু ময়ো মানে তাত থাকি বহুত ভাল লাগে, কেতিয়াবা মই তাতো ওচৰতে বহি থাকোঁ আৰু যিমানখিনি পানী আছে সিমানখিনি মেটেকা ফুলো আছে মানে। আৰু আজি পুৱাই বিট আৰু গাখীৰ খালোঁ, বিটৰ লগতে গাখীৰ খাইছোঁ কাৰণ এনেকৈ খাবলৈ বেয়া লাগে। বিট আৰু গাখীৰ দিয়াৰ কাৰণে কালাৰটো একেবাৰে ইমান ধুনীয়া হৈছে আৰু আপোনালোকে খাই চাবচোন, এনেকৈ খালে খাবলৈ ভালো লাগে। আৰু আজি নামঘৰতো কাম আছিলে, সেইটো কাৰণে ভাবিলোঁ অলপমান সহায় কৰি দিওঁ, আৰু সহায় কৰি দিওঁ নেকি, নামঘৰটো মুচিলোঁ, তাৰপিছত আমাক চাহ বনাবলৈ দিলে, চাহ বনাই দিলোঁ। আৰু এইফালে কাম কৰি আছে সকলোৱে মিলা প্ৰীতিৰে, মানে অহা কাইলৈ আমাৰ ইয়াত গৰু আহিব, সেইটো কাৰণে চকু কৰি আছে। আৰু মাজে মাজে চাহ খাই আছে যে, সেইটো কাৰণে আমিও মাজে মাজে বহি দিছোঁ আৰু কিমাননো কাম কৰি থাকিম ইফালৰ পৰা ইফালে, আমিও অলপ সহায় কৰি দিছোঁ। আৰু এইফালে আমাৰ মুনুজনী চাওকচোন কি কৰিছোন বিলিকা কি লিখা এতিয়া ভিডিঅ'টোত বিশ্বনাথ চাৰিআলিৰ পৰা আৰু ধেমাজিৰ পৰা চাইছোঁ বুলি কৈছে। থেংক ইউ ছ' মাছ, এনেকৈ ছাপোৰ্ট কৰি যাব, চাই যাব। আজিলৈ বাই বাই, সকলোকে এৰিছোঁ।